আপুনি হয়তো গুগল মেপ ব্যৱহাৰ কৰিছে, যদি কৰা নাই তেন্তে আপুনি হয়তো এখন বেলেগ পৃথিৱীৰে মানুহ। সো আজি আমি সেই কথাবোৰ ছাইডত থৈ দিলোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি কথা পাতিম পৃথিৱীৰ এনে 5জন মানুহ যাক গুগল মেপে বিচাৰি উলিয়াইছে। এনেতো বহুত তেনে কাহিনী আছে, কিন্তু তাৰে মাত্ৰ কিছুমান পপুলাৰ কাহিনী 5টাহে মই আজি ইয়াত ল'ব ওলাইছোঁ। চ' হে গাইজ, মোৰ নাম বিশ্বৰ, আপোনালোকে চাই আছে টিচ এভৰিথিং। চ' লেটছ ষ্টাৰ্ট ইট। নাম্বাৰ 1, ছেভ ফ্ৰম এ ডিজাৰ্ট আইলেণ্ড। 3জন মানুহ যিকেইজনে সাগৰত জাহাজেৰে গৈ থাকোঁতে ৰাস্তা পাহৰি গ'ল আৰু সিহঁতে নিৰুপায় হৈ তেনে এটা টাপু পালে, যি টাপুৰ পৰা সিহঁতে অহাটো সম্ভৱ নহ'ল। সিহঁতে জনা নাছিল যে সিহঁতে কি ঠাইত আছে। সিহঁতে ভাবিছিল যে এতিয়া কি কৰা যায়। কিছুমানৰ মাক দেউতাক মনত পৰিছিল, কিছুমানৰ হয়তো এক্স গাৰ্লফ্ৰেণ্ড মনত পৰিছিল আৰু কিছুমানৰ হয়তো নাতি নাতিনী মনত পৰিছিল। কিন্তু সেই 3জনৰ এজন বহুতে স্মাৰ্ট আছিল। পিছদিনাখন সি কিছুমান খৰি জমা কৰিব ধৰিলে আৰু ডাঙৰকৈ সাগৰৰ কাষত লিখিলে হেল্প। তাৰে কিছুদিন পাছত মোৰ নিচিনা এজন মানুহে গুগল মেপ এক্সপ্ল'ৰ কৰি আছিল। তেতিয়াই সেই মানুহজনে দেখিলে যে এটা টাপুত হেল্প লিখা আছে। লগে লগে তেওঁ পুলিচক সেইটো খবৰ দিলে আৰু তাৰ পাছত US নেভিয়ে খবৰটো প্ৰমাণ কৰিবলৈ উৰা মাৰিলে সেই আইলেণ্ডলৈ। যাই গম পালে যে সিহঁতৰ 3জন মানুহ তাতেই আছে। তাৰ পাছত US নেভিয়ে সিহঁতক ৰক্ষা কৰিলে। নাম্বাৰ 2, 23 বছৰীয়া এজন ল'ৰাৰ অপেক্ষা। এজন সৰু ল'ৰা যিজনৰ নাম আছিল চাৰু, যি মাত্ৰ 5 বছৰীয়া আছিল আৰু ভাৰতৰ পৰা আছিল। সি ভুলতে বেলেগ ট্ৰেইন এখনত বহি ক'ৰবালৈ গুচি গ'ল আৰু সি বহু দূৰ গুচি গ'ল, য'ৰ পৰা সি অহাটো অসম্ভৱ হৈ পৰিল। তাৰ পাছত সি যাই অষ্ট্ৰেলিয়া পালে, য'ত তাৰে এজনী মহিলাই ল'ৰাজনক এডপ্ট কৰি ল'লে। সিয়াক পিছলৈ সিয়াৰ পৰিয়ালৰ প্ৰতি বহুত মনত পৰিব ধৰিলে। সিয়াৰ এটা কথাই মনত আছিল যে সিয়াৰ ঘৰৰ কাষত মাত্ৰ 2টা ৱাটাৰ টেংক আছিল। তাৰে পাছত সি গুগল মেপত সেই 2টা ৱাটাৰ টেংকৰ দ্বাৰা সিয়াৰ ঘৰটো বিচাৰিবলৈ ধৰিলে আৰু 23 বছৰ পাছত সি সেই ঘৰটো বিচাৰিবলৈ সক্ষম হ'ল। লগে লগে সি অষ্ট্ৰেলিয়াৰ পৰা উৰা মাৰিলে ইণ্ডিয়ালৈ আৰু শেষত চাৰু সিয়াৰ পৰিয়ালক লগ পালে। কৈছিল যে যদি গুগল মেপ নহ'লহেঁতেন হয়তো সিয়াৰ পৰিয়ালক সি কোনোদিনে বিচাৰি উলিয়াব নোৱাৰিলেহেঁতেন। তেওঁ গুগল মেপক অশেষ ধন্যবাদ দিলে, যাৰ বাবে সি সিয়াৰ পৰিয়ালক লগ পালে। নাম্বাৰ 3, গুগলে বিচাৰি পালে এজন হেৰুৱা মানুহ। অক্টোবৰ 2006ত ডেভিড লি নামৰ এজন মানুহে, যাৰ বয়স আছিল 67 বছৰ, মানুহজন বাহিৰৰ পৰা নিজৰ ঘৰলৈ বুলি আহি আছিল, কিন্তু তেওঁ ঘৰ নাপালে। বহু বছৰ হৈ গ'ল সেই মানুহজনক বিচৰা। আহি গ'ল 2011। সেই চনটোতে এজন মানুহে গুগল মেপ এক্সপ্ল'ৰ কৰি আছিল প্ৰায় সেইখিনি ঠাইতে। তেতিয়া তেওঁ দেখা পালে যে এটা পুখুৰীত কিবা ডাঙৰ শিলৰ দৰে এটা বস্তু আছে, মানে শিলৰ দৰে টুকুৰা এটা আছে। চ' মানুহজনে সেইখিনি জাগাত ভালকৈ চোৱাৰ পিছত দেখা পালে যে তাত এখন কাৰ আছিল, যিখন ডেভিডৰ আছিল, য'ত তেওঁৰ দেহটো সম্পূৰ্ণৰূপে গলি গৈছিল। এইবাৰ গুগল মেপে ডেভিডৰ জানটো বচাব নোৱাৰিলে, কিন্তু ডেভিডৰ পৰিয়ালক ডেভিডে হেৰুৱা দেহটো তেওঁৰ পৰিয়ালক গতাবলৈ সক্ষম হ'ল। নাম্বাৰ 4, সহায়ৰ বাবে অপেক্ষা। চন 2007, শ্বেৰিডা নামৰ এজন UKৰ মানুহ, যিজনে বতৰ বেয়া হোৱাৰ বাবে সাগৰত ৰাস্তা পাহৰি যায়। বতাহে তেওঁক এখন বেলেগ ঠাইলৈ উৰুৱাই লৈ গ'ল। শ্বেৰিডাৰ পৰিয়ালে তেওঁক 7 বছৰ ধৰি বিচাৰিলে, কিন্তু তেওঁৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। এদিন আমেৰিকাৰ 2জনমান ল'ৰাই সিহঁতে কিছুমান টাপু চাই আছিল। যেতিয়া সিহঁতে এটা টাপুত দেখিছিল যে সেই এটা টাপুত SOS লিখা আছে, যি বাক্যটোৰ মিনিং হ'ল মোক সহায় লাগে, ল'ৰাকেইটাই সিহঁতৰ মাক দেউতাকক অতি শীঘ্ৰে এই খবৰটো দিলে। কিন্তু সিহঁতে বেছি কথাটো গুৰুত্ব নিদিলে। তাৰ পাছত ল'ৰাকেইটাই কান্দিব ধৰিলে আৰু ক'বলৈ ধৰিলে যে কাৰোবাক আমাৰ সহায়ৰ প্ৰয়োজন। কিন্তু তাৰ পাছত পৰিয়ালে সেই ঘটনাটো পুলিচক জনালে, কিন্তু সিহঁতে যি ভাবিছিল সেয়াই হ'ল। শ্বেৰিডা নামৰ যিজনী মানুহ 7 বছৰ আগতে নোহোৱা হৈছিল, সেইজন মানুহক সেই টাপুটোতে পোৱা গ'ল, যিজনে প্ৰতিটো সময় অপেক্ষা কৰি আছিল সহায়ৰ বাবে। বাহ বাহ।
চেলিউট গুগল বাবা। নম্বৰ 5, 15 বছৰীয়া এজন ল'ৰা যাৰ নাম আছিল আষ্টিন, যি এদিন হাইকিং কৰিবলৈ গৈছিল গ্ৰেট স্মোকি মাউণ্টেন্স নেশ্যনেল পাৰ্কত, আৰু তেতিয়াৰ পৰাই সি গায়ব হৈ গৈছিল। সি বুজি পোৱা নাছিল যে ক'ত যাব, কি কৰিব, কাৰণ সি অকলে আছিল আৰু সিয়াৰ মোবাইলৰ ছিগনেলো বন্ধ হৈ গৈছিল। সি পিছত ভাবিলে যদি এতিয়াই মই মোবাইলটো বন্ধ কৰি নথওঁ তেন্তে পিছলৈ মোৰ হয়তো বহুত প্ৰব্লেম হ'ব পাৰে। চ' সি মোবাইলটো বন্ধ কৰি থ'লে। পাছত 11 দিন হৈ গ'ল। সিয়াৰ মনত পৰিল যে মোবাইলটোত দেখোন সিয়াৰ কিছু বেটাৰী আছে। চ' সিয়াৰ মনত পৰিল মোবাইলৰ নেটৱৰ্ক নাথাকিলে কি হ'ল, মোবাইলত GPS-টো আছে। চ' তেতিয়া সি লগে লগে মোবাইলটো অন কৰিলে আৰু অন কৰিলে GPS, আৰু দেশৰ এটা এনেকুৱা ছেফটি ঠাইলৈ সি যাবলৈ সক্ষম হ'ল আৰু সিয়াৰ প্ৰাণ ৰক্ষা পৰিল। এই কামটো হ'ব পাৰিলে কেৱল গুগল দেৱতাৰ বাবে। চ' এগেইন চেলুট টু গুগল। যদি আপোনাৰ লগতো তেনে ঘটনা ঘটিছে তেন্তে আমাক কমেণ্ট বক্সত জনাওক। আৰু আজিলৈ বাছ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈ বাই। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।